পুনৰ্জন্ম এনেকুৱা এটা শব্দ যিয়ে আমাৰ মনত কৌতূহলৰ সৃষ্টি কৰে মানুহ সঁচাকৈয়ে এবাৰ জন্ম হয় নে বাৰে বাৰে জন্ম হয় নমস্কাৰ মই ৰূপক আজি আপোনালোকক ক'ব লৈছোঁ এনেকুৱা এটা পুনৰ্জন্মৰ কাহিনী যি স্বয়ং মহাত্মা গান্ধীয়েও বিশ্বাস কৰিছিলে এই কাহিনী হ'ল শান্তি দেৱীৰ শান্তি দেৱীৰ জন্ম হৈছিলে 1926 11 ডিচেম্বৰ দিল্লীত যদিও তেওঁ জন্মৰ পিছত 3 বছৰলৈকে বিশেষ কথা কোৱা নাছিলে 4 বছৰৰ পৰা তেওঁ কথা কোৱা আৰম্ভ কৰিলে তেওঁ ক'ব ধৰিলে যে তেওঁ আচল ঘৰ দিল্লীৰ পৰা 160 কিলোমিটাৰ দূৰ মথুৰাতহে আৰু তেওঁৰ আচল নাম চৌবাইন মানে তেওঁ চৌবেৰ পত্নী প্ৰথমতে সেইবিলাক কথা সকলোৱে লাইটলি লৈছিলে পিছত তেওঁ এইবিলাক কথা আকৌ ক'ব ধৰিলে প্ৰথমতে তাইৰ মুখত এইবিলাক কথা শুনি সকলোৱে ভাবিলে সৰু ছোৱালী এনেই কৈছে কিন্তু তেওঁ আচৰিতভাৱে তিনিটা এনেকুৱা ডিটেইলছ ক'লে যাক শুনি সকলো আচৰিত হৈ ৰ'ল প্ৰথম ডিটেইলছ তেওঁ ক'লে যে তেওঁৰ হাজবেণ্ডৰ বৰণ বগা আছিলে ছেকেণ্ড পইণ্ট তেওঁ কৈছিলে যে তেওঁৰ হাজবেণ্ডৰ গালত স্কাৰ আছিলে লেফ্ট ছাইডত স্কাৰ মানে দাগ আছিলে থাৰ্ড পইণ্ট যে তেওঁৰ হাজবেণ্ডে স্পেক্স পিন্ধিছিলে অৰ্থাৎ চশমা নিজেই ভাবি চাওকচোন ইমান আচৰিত এজনী সৰু ছোৱালীয়ে ইমান ডিটেইলছত কথাবোৰ কেনেকৈ ক'ব পাৰে আৰু আচৰিতভাৱে তাইক যেতিয়া খানা খাবলৈ কোৱা হয় তাই কয় এইবিলাক খানাটো মই ভাল নাপাওঁ মোক ভাল লাগে মথুৰাৰ খানা তাইক যেতিয়া কাপোৰ পিন্ধিবলৈ দিয়া হয় তাই কয় মোৰ এনেকুৱা কাপোৰ ভাল নালাগে মোৰ মথুৰাৰ কাপোৰহে ভাল লাগে সকলো আশ্চৰ্যচকিত হৈ পৰিলে ভাবিলে এই ৰহস্যৰ আঁৰৰ কাহিনী কি এই ৰহস্য ফাদিল কৰিবলৈ দায়িত্ব লৈ তাইৰ স্কুলৰ হেডমাষ্টৰে আৰু তেওঁ মথুৰা যায় ওলাই কাৰণ শান্তি দেৱীয়ে কৈছিলে তেওঁৰ আগৰ হাজবেণ্ড মথুৰাত থাকে আৰু আচৰিতভাৱে তাতে তেওঁ এনেকুৱা এজন ব্যক্তিক লগ পায় যাৰ ডিটেইলছ শান্তি দেৱীয়ে কোৱাৰ লগত একজেক্টলি মিলে তেওঁৰ এখন কাপোৰৰ দোকান আছিলে আৰু শান্তি দেৱীয়ে কৈছিলে যে সেই কাপোৰৰ দোকানখন দ্বাৰকা ধাম মন্দিৰৰ সন্মুখতে আছিলে একজেক্টলি সেই লোকেশ্যনতে সেই মানুহজনক বিচাৰি পোৱা হয় আৰু আচৰিতভাৱে সেই মানুহজনে কয় তেওঁৰ পত্নীৰো মৃত্যু 9 বছৰ আগতে হৈছিলে আৰু তেওঁৰ নাম আছিলে লুগদি দেৱী আৰু শান্তি দেৱীয়েও কৈছিলে যে তেওঁৰ মৃত্যু 9 বছৰ আগতে হৈছিলে আৰু তেওঁৰ মৃত্যু হৈছিলে সন্তান জন্ম দিয়াৰ সময়ত আৰু লুগদি দেৱীৰ মৃত্যু কোইনচিডেণ্টলি ছেম ৱেতে হৈছিলে আপোনালোকে নিজেই ভাবি চাওকচোন এইবিলাক গোটেইবিলাক কোইনচিডেন্স নে বেলেগ কিবা এটা কথা এতিয়া আহিল এই কাহিনীৰ ইণ্টাৰেষ্টিং পাৰ্ট এই ব্যক্তিজনৰ নাম আছিলে কেদাৰনাথ চৌবে হেডমাষ্টাৰে ভাবিলে তেওঁক আমি এতিয়া মথুৰাৰ পৰা দিল্লীলৈ লৈ যাওঁ আৰু শান্তি দেৱীক লগ কৰাওঁ তেওঁ কিন্তু ভাবিলে এটা প্লেনিং কৰোঁ তাই সঁচাকৈয়ে সঁচা কৈছেনে মিছা মাতি আছে আমি চৌবেক যদিও লৈ যাম দিল্লীলৈ আমি চৌবেৰ আইডেণ্টিটি ৰিভিল নকৰোঁ তেওঁ ক'ব চৌবে কোনোবা এজন বেলেগ ব্যক্তি আৰু কথামতেই কাম কৰা হ'ল কেদাৰনাথ চৌবেক মথুৰাৰ পৰা দিল্লীলৈ লৈ যোৱা হ'ল সেই সময়ত শান্তি দেৱীক ক'লে যে এইজন আচলতে কেদাৰনাথ চৌবে নহয় ককায়েকহে আৰু লগত গ'ল নন্দলাল চৌবে কেদাৰনাথ চৌবেৰ পুত্ৰ শান্তি দেৱীয়ে কিন্তু এইবিলাক মিছা পলকতে ধৰি ল'লে আৰু ক'লে এওঁ বেলেগ নহয় মোৰ হাজবেণ্ডহে হয় কেদাৰনাথ চৌবে শুনি কেনে আচৰিত কিন্তু তেওঁৰ বিশ্বাস নহ'ল এজনী সৰু ছোৱালী জানো তেওঁৰ পত্নী হ'ব পাৰে কেদাৰনাথ চৌবে ভাবে নাই মই এটা পৰীক্ষা লওঁ কেদাৰনাথ চৌবে কয় মই কিছুমান প্ৰশ্ন শান্তি দেৱীক অকলে সুধিব বিচাৰিছোঁ তাৰ পাছত কেদাৰনাথে কিছু সময় শান্তি দেৱীৰ লগত অকলে কটাব বিচাৰিলে আৰু তেওঁলোকক এটা কোঠাত কিছু সময় অকলে স্পেণ্ড কৰিবলৈ পাৰ্মিশ্যন দিয়া হ'ল কেদাৰনাথে এনেকুৱা এটা প্ৰশ্ন কৰে আৰু তাৰ উত্তৰ এনেকুৱা আচৰিতভাৱে 4 বছৰীয়া ছোৱালী এজনীয়ে দিয়ে তাক শুনি আপুনি আচৰিত হ'ব কেদাৰনাথে শান্তি দেৱীক সোধে তোমাৰতো আৰ্থৰাইটিছ আছিলে দেন তুমি কেনেকৈ এটা শিশু জন্ম দিব পাৰিলা তাৰ উত্তৰত শান্তি দেৱীয়ে নিজৰ ইণ্টিমেট মোমেণ্টৰ
এনেকুৱা কিছুমান ডিটেইলছ দিলে যাক শুনি কেদাৰনাথো আচৰিত হৈ পৰিলে। তদুপৰি কেদাৰনাথে শান্তি দেৱীৰ আগৰ জন্মৰ চাৰ্জাৰীৰ বিষয়ে কিছুমান কুৱেশ্যন সুধিলে আৰু তাৰো ডিটেইলছ শান্তি দেৱীয়ে পুংখানুপুংখভাৱে দিলে। এইবোৰ গোটেই প্ৰশ্নৰ উত্তৰ শুনি কেদাৰনাথে মানি ল'ব বাধ্য হ'ল এই শান্তি দেৱী আন কোনো নহয়, তেওঁৰ আগৰ জন্মৰ পত্নীয়ে হয়। তদুপৰি কেদাৰনাথৰ লগত তেওঁৰ পুত্ৰ নন্দলাল চৌবেও গৈছিলে। শান্তি দেৱীয়ে তেওঁকো নিজৰ পুত্ৰ হিচাপে ৰিকগনাইজ কৰে। বহুতে সোধে, আৰে নন্দলাল চৌবেৰ যেতিয়া জন্ম হৈছিলে তইতো নাছিলিয়ে, কাৰণ তই ল'ৰা সন্তানটো জন্ম দি কেনে তোৰ মৃত্যু হৈছিলে। তেতিয়া শান্তি দেৱীয়ে উত্তৰ দিয়ে, ই মোৰ বুকুৰ মঙহৰ ল'ৰা, তাক মই কেনেকৈ চিনি নাপাম। আপুনি এক্সপেক্ট কৰে জানো 4 বছৰীয়া ছোৱালী এজনীৰ পৰা এনেকুৱা কিছুমান কথা? আচৰিত নহয় জানো? ঠিক তেনেকৈ সকলো মানুহবোৰেই আচৰিত হ'ল আৰু এই খবৰ গোটেই দেশতে জুইৰ দৰে বিয়পি গ'ল। আৰু এই খবৰ গৈ পালে মহাত্মা গান্ধীৰ ওচৰত। তাৰ পিছত মহাত্মা গান্ধী স্বয়ং শান্তি দেৱীক লগ কৰিবলৈ দিল্লীলৈ আহে। শান্তি দেৱীৰ কথা শুনি মহাত্মা গান্ধীও বহুত আচৰিত হয়। তেওঁ ভাবে এই ৰহস্য ফাদিল হোৱা উচিত আৰু ইয়াৰ ৰহস্য ফাদিল কৰিবলৈ মহাত্মা গান্ধীয়ে 15জনীয়া মেম্বাৰৰ এটা টীম গঠন কৰে আৰু সেই টীমে এই ৰহস্য ফাদিল কৰিবলৈ শান্তি দেৱীক লৈ যায় মথুৰালৈ। ডেট আছিল সিদিনাখন 15 নৱেম্বৰ 1935। শান্তি দেৱীক মথুৰালৈ লৈ যোৱা হয়। মথুৰা ষ্টেচন পায়ে এজন অচিনাকি মানুহক শান্তি দেৱীয়ে মাত দিয়ে আৰু কয়, এওঁ দেখোন মোৰ জেঠ বা চৌবেজীৰ ককায়েক। তাৰপিছত ইনভেষ্টিগেশ্যন টীম খুবেই আচৰিত হয়, ভাবে এওঁৰ আৰু প্ৰমাণ লোৱা যাওক। তেওঁলোকে কয়, শান্তি দেৱী তুমি আমাক তোমাৰ ঘৰলৈ লৈ ব'লা। 4 বছৰীয়া ছোৱালীজনীয়ে আচৰিতভাৱে ইনভেষ্টিগেশ্যন টীমক চৌবেৰ ঘৰলৈ লৈ গ'ল আৰু ঘৰ পায়ে তেওঁ এজন বৃদ্ধ মানুহক দেখা পালে। শান্তি দেৱীয়ে গৈ কেনে তেওঁ ভৰিত ধৰি সেৱা কৰে আৰু কয়, এওঁ মোৰ শহুৰ। আচৰিত নহয় জানো? প্ৰথম দেখিয়ে তেওঁ শহুৰকো ৰিকগনাইজ কৰিলে। চবে ফেমিলিয়ে তথাপিও মানি ল'ব পৰা নাছিলে যে এই শান্তি দেৱীয়ে তেওঁলোকৰ আগৰ বোৱাৰী হয়। তো তাৰে প্ৰমাণ ল'বলৈ তেওঁলোকে 2টা শব্দ ক'লে, এটা হ'ল জাজৰু আৰু এটা হ'ল কটোৰা। আৰু শান্তি দেৱীয়ে আচৰিতভাৱে সেই 2টা শব্দৰো মিনিং কৈ দিয়ে। জাজৰু মানে হ'ল ৱাছৰুম আৰু কটোৰা মানে হ'ল পৰঠা। এই 2টা শব্দ অকল মথুৰাত চবে ফেমিলিৰ মাজতহে প্ৰচলিত আছিলে। তাৰপিছত শান্তি দেৱীয়ে ক'লে, বলক 2nd ফ্ল'ৰলৈ যাওঁ, তাতে মোৰ কিছু সামগ্ৰী থোৱা আছে। ইনভেষ্টিগেশ্যন টীম আচৰিত, কাৰণ এই শান্তি দেৱী সেই ঘৰটোত প্ৰথমবাৰৰ বাবে গৈছিলে। তথাপিও তাই ইমান ডিটেইলছত কিছুমান কথা কৈ আছিলে। তাৰে প্ৰমাণ ল'বলৈ ইনভেষ্টিগেশ্যন টীম শান্তি দেৱীৰ লগত 2nd ফ্ল'ৰলৈ গ'ল। শান্তি দেৱীয়ে তাতে এটা জাগা দেখাই দিলে, ক'লে যে এই ঠাইত মই পইচা থৈ দিছিলোঁ। সকলো বিচাৰিলে, তাতে পইচা নাপালে, এটা ফুলৰ টাবহে পালে। কিন্তু শান্তি দেৱীয়ে এই কথা মানি ল'ব খোজা নাছিলে। তেওঁ ক'লে, নাই এইটো হ'বই নোৱাৰে, তাতে মই পইচা থৈছোঁ আৰু পইচা থাকিব লাগে। আৰু শেষত চৌবেজীয়ে ক'লে, এই কথাটো সঁচা, আচলতে তাতে পইচা আছিলে আৰু সেই পইচাখিনি চৌবেজীয়ে বেলেগ প্লেচত থৈ দিলে। শেষত ইনভেষ্টিগেশ্যন টীমো মানিবলৈ বাধ্য হ'ল এই শান্তি দেৱী আন কোনো নহয়, লুক্তি দেৱী চৌবেজীৰ আগৰ জন্মৰ পত্নী হয়। যেতিয়া এই ইনভেষ্টিগেশ্যন টীমে এই কথা মানি ল'লে, এই বাতৰি গৈ পালে ইণ্টাৰনেশ্যনেল মিডিয়াত। তাৰপিছত ইণ্টাৰনেশ্যনেল ৰিচাৰ্চাৰ কিছুমান ভাৰতলৈ আহিলে আৰু এই কাহিনীৰ তথ্য বিচাৰিলে। কিছুমানে এই কথা ডিনাই কৰিছিলে যে এনেকুৱা হ'ব নোৱাৰে। ইয়াৰে ৰিচাৰ্চ কৰিবলৈ বাহিৰৰ এজন ফেমাছ স্কলাৰ ইয়ান ষ্টেভেনছন ভাৰতলৈ আহিলে আৰু তেওঁ সেই সময়ত প্ৰসিদ্ধ আছিলে ৰিইনকাৰ্নেশ্যনৰ ওপৰত ৰিচাৰ্চ কৰাৰ বাবে। ৰিইনকাৰ্নেশ্যন মানে পুনৰ জন্ম। আৰু তেওঁ মানি ল'লে যে শান্তি দেৱীৰ কথা আচলতে সঁচা আৰু এইটো পুনৰ জন্মৰ এটা আচল কাহিনী। বহুতে যদিও এই কথা মানি লৈছিলে, কিছুমান ক্ৰিটিক্সে এই কথা বিশ্বাস কৰিবলৈ টান পাইছিলে।
তাৰে মাজৰ এজন ফেমাছ ক্ৰিটিক্স আছিলে ষ্টিউয়াৰ্ট লনেষ্ট্ৰাৰ্ড। তেওঁ কৈছিলে এই কথা মিছা আৰু এই কথাৰ সত্য নিৰূপণ কৰিবলৈ তেওঁ ভাৰতলৈ আহে আৰু শেষত তেওঁ মানি ল'বলৈ বাধ্য হয় আচলতে এয়া এক কাহিনী নহয়, এয়া সঁচা ঘটনা আৰু শান্তি দেৱীয়ে সঁচা কৈ আছিলে। যেনেকৈ সকলো কইনৰ দুটা ছাইড থাকে, সকলো কাহিনীৰো দুটা ছাইড থাকে। বহুতে হয়তো মানি লৈছিলে শান্তি দেৱীৰ কথা সঁচা, কিন্তু বহুত এনেকুৱা মানুহ আছিলে যোনে শান্তি দেৱীৰ কথা সঁচা মানিবলৈ টান পাইছিলে। বহুজন ক্ৰিটিক্সে আৰু চাইকলজিষ্টে কিছুমান আৰ্গুমেণ্ট দিয়ে যে এইটো আচলতে সঁচা কাহিনী নহয়, এইটো ইনফৰ্মেশ্যন লিক থিয়ৰীৰ কাৰণে হ'ব পাৰে। ইনফৰ্মেশ্যন লিক থিয়ৰী মানে শান্তি দেৱীয়ে এইবিলাক কথা বেলেগৰ পৰা শুনিছিলে। দিল্লীতে হয়তো কোনোবা আলহী গৈছিলে মথুৰাৰ পৰা, তেওঁলোকৰ মুখতে শুনিছিলে আৰু তাৰ পৰাই তেওঁ কাহিনী বনাইছিলে। ছেকেণ্ড থিয়ৰী হ'ল ফল্ছ মেমৰি থিয়ৰী। বহুত চাইকলজিষ্টে কয় চাইল্ডবিলাকে সৰু থাকিলে বহুতবিলাক ফল্ছ মেমৰি ক্ৰিয়েট কৰে, মানে মিছাকৈ কিছুমান কাহিনী বনাই লয়। শান্তি দেৱীয়ে হয়তো মিছাকৈ এটা কাহিনী বনাই লৈছিলে আৰু পেৰেণ্টছে সেই কাহিনী এনকাৰেজ কৰিছিলে। আৰু থাৰ্ড থিয়ৰী হ'ল ইম'চনেল মেনিপুলেশ্যন থিয়ৰী। হয়তো কেদাৰনাথ চবে শান্তি দেৱীৰ কথা শুনি ইম'চনেল হৈ গ'ল আৰু কথাবোৰ ব্লাইণ্ডলি একচেপ্ট কৰি ল'লে আৰু তেওঁ একচেপ্ট কৰে, সকলোৱে একচেপ্ট কৰি ল'লে। আৰু ফ'ৰ্থ নম্বৰ থিয়ৰী হ'ল ইনভেষ্টিগেশ্যন বায়াছ। কোৱা হয় যোনটো ইনভেষ্টিগেশ্যন টীম আছিলে 15জন মেম্বাৰৰ, তাতে বহুজন মানুহ স্পিৰিচুৱেল আছিলে আৰু আপোনালোকে জানেই স্পিৰিচুৱেল মানুহ বহুতেই পুনৰ্জন্মত বিশ্বাস কৰে আৰু তেওঁলোকৰ এটা প্ৰি ন'শ্যন বায়াছ আছিলে যে পুনৰ্জন্ম হ'ব পাৰে আৰু হয়তো সেইবাবেই তেওঁলোকে শান্তি দেৱীৰ কেছটো পুনৰ্জন্ম বুলি মানি ল'লে। আৰু ইমানবোৰ তথ্য জনাৰ পিছত আপুনি কি বুলি ভাবে? এইটো পুনৰ্জন্মৰ সঁচা কাহিনী নে জাষ্ট আনাডাৰ কোইনচিডেঞ্চ? কমেণ্ট কৰি আমাক জনাওক আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।